তো স্বাগতম জানাইছো সকলকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ যদিহে আপুনি এতিয়ালৈকে কোনো চৰকাৰী ঘৰৰ আঁচনি লাভ কৰা নাই। যদিহে আপুনি অসমত থাকিছে আৰু এতিয়ালৈকে যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কোনো ধৰণৰ চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই, তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে এখন বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ ওলাইছে, ঠিক আছে। তো আজিৰ ভিডিঅ'খন যদি আপোনালোকে শেষলৈকে চাই, তো আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে নে নাই। আপুনি ইয়াতে স্ক্ৰীনত চাই আছে যে 1 তাৰিখ 2025 জানুৱাৰী মাহৰ কিছুমান চৰকাৰী ঘৰ আহিছে আপোনালোকৰ জিলাত ব্লকত। তো আপোনাৰ নাম আছে নে নাই কেনেকৈ চাব। তো ইয়াৰ বাবে কেনেকৈ কি কৰিব লাগিব সকলোখিনি তথ্য আগবঢ়াম আৰু আপুনি আপোনাৰ নিজৰ মোবাইলতে চাব পাৰিব, ঠিক আছে। তো এনেকুৱা ধৰণৰ এখন ইনফৰমেটিভ ভিডিঅ' হয় আজিৰ ভিডিঅ'খন। তো আজিৰ ভিডিঅ'খন যিসকল লোকে শেষলৈকে চাব, তো সেইসকল লোকৰ কনফিউজন সকলোখিনি দূৰ হৈ যাব আৰু আপোনালোকে চৰকাৰী ঘৰ কেনেকৈ আবেদন কৰিব ইয়াৰ ওপৰত যদি এখন ভিডিঅ' লাগে তো অৱশ্যই কমেণ্ট কৰিব, মই এইখন ভিডিঅ' অৱশ্যই আনিম। আৰু এইখন মোৰ ইনষ্টাগ্ৰাম হয় আৰু ইয়াতে আপোনালোকে অৱশ্যই ফলো কৰিব। যদি কিবা আপোনালোকৰ জাননি থাকে তো তাত সুধিলে মই অৱশ্যই ৰিপ্লাই দিম। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো গুগল ক্ৰমত যাই PM আৱাস যোজনা গ্ৰামীণ লিষ্ট 2025 বুলি চাৰ্চ কৰি দিব। তো আপুনি দেখা পাই আছে PMYG পাৰ্মানেণ্ট ৱেইটিং লিষ্ট বুলি এইখন ৱেবছাইটত প্ৰথমে আপুনি ক্লিক কৰি দিব। এইখন ৱেবছাইটত ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত আহি যাব। তলত অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে, ঠিক আছে, পঞ্চায়ত উইচিং পাৰ্মানেণ্ট ৱেইটিং লিষ্ট বুলি আছে। ইয়াতে এভেইলেবল হেয়াৰত আপুনি ক্লিক কৰি দিব। আপুনি এভেইলেবল হেয়াৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি অ'কে চিলেক্ট কৰিব। অ'কে দিয়াৰ পিছত আপুনি এখন নতুন পেজলৈ আহি যাব। তো এইখন পেজত অহাৰ লগে লগে ইয়াৰ পৰা আপুনি কি আপোনাৰ লিষ্টত নাম আছে নে নাই আপুনি চেক কৰিব পাৰিব। প্ৰথমে আমি চাই ল'ম যে আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে নে নাই। প্ৰথমেতো আপোনাৰ নিজৰ ৰাজ্যখন চিলেক্ট কৰি ল'ম, অসম। তো অসম চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকৰ পঞ্চায়তখন চিলেক্ট কৰি ল'ব লাগিব, ঠিক আছে। তো পঞ্চায়তখন চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকৰ ব্লকখন চিলেক্ট কৰিব লাগিব। ব্লকখন চিলেক্ট কৰিব লাগিব। ব্লকখন চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে কেপচাৰটো ফিল কৰি দিব। তো ইয়াতে কেপচাৰ ফিল কৰাৰ লগে লগে আপুনি কি এখন PDF ডাউনলোড কৰিব পাৰিব। তো মই এখন ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ লগে লগে আপুনি দেখা পাব যে এখন 1 ছেকেণ্ড ৰ'ব, ঠিক আছে। এতিয়া আমি আকৌ কেপচাৰখন ফিল কৰি দিম। অলপ চাৰ্ভাৰ ইছ্যুৰ বাবে অহা নাই। তো এতিয়া আমি কি প্ৰথমতে কেপচাৰখন ফিল কৰাৰ লগে লগে ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপুনি তলৰ ফালে আহি যাব। তলত অহাৰ লগে লগে এখন নতুন লিষ্ট আহি গৈছে। তো এইখন লিষ্টত আপোনালোকৰ যদি নাম আছে তেতিয়াহ'লে আপোনালোকে 100% এখন চৰকাৰী ঘৰ লাভ কৰিব, ঠিক আছে। তো ইয়াৰ পৰা আপুনি দেখা পাইছে ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টৰ নেম আছে, ব্লক নাম আছে, পঞ্চায়তৰ নাম আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, বেনিফিচিয়াৰীৰ নাম আছে, ফাদাৰ্ছ নেম, সকলোখিনি নাম আছে, ঠিক আছে। তো এতিয়া আপোনালোকৰ যিখন জিলা হয় সেই ৱাইজ আপোনালোকে চিলেক্ট কৰিলে আপোনাৰ নাম আছে নে নাই আপুনি গম পাব। তো এতিয়া কথা হ'ল যিসকলৰ এই লিষ্টত নাম নাই সেইসকলে কেনেকৈ এখন আবেদন কৰিব পাৰিব নতুন চৰকাৰী ঘৰৰ বাবে। তো আহক এইখনো আমি জানি লওঁ। আপোনালোকৰ মাজত এখন ফৰ্ম আহি যাব। এইখন ফৰ্ম আপুনি ক'ত পাব। এইখন ফৰ্ম লাভ কৰাৰ বাবে আপুনি ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে মোৰ, সেইখনত ফ'ল' কৰি আপুনি এখন কমেণ্ট কৰি দিব, মানে মোক মেছেজ দি দিব। মই আপোনালোকক এইখন ফৰ্ম আপোনালোকক দি দিম, ঠিক আছে। তো এতিয়া কি এই ফৰ্মখন আপুনি ফিল আপ কেনেকৈ কৰিব। তো ইয়াতে লিখা আছে নেম অফ হেড অফ ফেমিলি একাউণ্ট হোল্ডাৰ, আপোনাৰ বয়স, তাৰপিছত নেম অফ জেণ্ডাৰ, মেল ফিমেল সকলোখিনি আছে। ইয়াতে সকলোখিনি চিম্পুলভাৱে লিখা আছে, ঠিক আছে। যদিহে আপুনি এপ্লাই কৰিব নোৱাৰে তো আপোনালোকৰ গ্ৰাম পঞ্চায়তত গৈ যিকোনো এজন এমপ্লয়ক আপুনি যদি কয় যে ফিল আপ কৰি দিয়ক, সিহঁতে ফিল আপ কৰি দিব। যদি আপুনি ফিল আপ কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী যিসকল সকলোৱে পাৰিব, যিহেতু জেনুইন বস্তু হয়। তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ। আৰু এইখন কি, এই ফৰ্মখন আপুনি পঞ্চায়তত জমা দিয়াৰ লগে লগে আপোনাৰ নাম এখন চৰকাৰী ঘৰৰ লিষ্টত আহি যাব।